ঐ চাপৰি তই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কি কৰি আছ বে আবে তোৰ গাৰ্লফ্ৰেণ্ডে গোট তাৰ মূলত কি কৰি আছে তুমি এই বিহৰ গুটিটোৰ লগত কি কৰি আছা ৰিমন হি ইজ মাই বেষ্ট ফ্ৰেণ্ড একো বেয়া কাম কৰি থকা নাই নহয় এনেকে নকবা তোৰ জেফক ট্ৰাষ্ট নকৰ নেকি বে কৰো কিন্তু তোক নকৰো চালা মামৰে ধৰা ৰিমন তুমি ইয়াক ডিছক্ৰিমিনেট কিয় কৰিছা ডিছক্ৰিমিনেট কৰা নাই এই ভিকাৰীটোৰ ৰিয়েলিটি কৈ আছো মই ৰিমন জাষ্ট বিকজ ই দুখীয়া হয় তাৰ মানে এইটো নহয় যে তুমি তাক ইনচাল্ট কৰিবা নাথাকিব পাৰে তাৰ ওচৰত বহুত পইচা তোমাৰ দৰে এডিডাছৰ কাপোৰ কিনিবলৈ কিন্তু ই ফেন্সি বজাৰত গৈ পেলাই অজিত দাসৰ কাপোৰটো কিনি আহে নোৱাৰিব পাৰে সি কেটিএমৰ নিচিনা বাইক এখন এফৰ্ড কৰিবলৈ কিন্তু সি তাৰ নিজৰ 125 চিচিৰ স্কুটিৰ সাইলেন্সাৰ 3টা ফুটা কৰি হলেও কেটিএমৰ ফিল লয় নাথাকিব পাৰে তাৰ তাত পইচা পাৰ্লাৰ যাবলৈ কিন্তু সি 10 টকীয়া পুষ্পাহে না মূৰত সানি পেলাই লেবেল মাৰিবলৈ নাপাহৰে আৰু তুমি এনেকুৱা এজন মানুহক কেনেকে মামৰে ধৰা বুলি ক'ব পাৰা ষ্টিল তুমি লেঙেৰা আমটোৰ লগত কি কৰি আছা আবে লেঙেৰা শ্বট মাৰিছে বে মই বিজু হয়